দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ভলুকাবাৰী গাঁৱৰ এগৰাকী উদীয়মান যুৱক বিগত 4 বছৰ ধৰি সন্ধানহীন হৈ থকা ঘটনাৰ ফলত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে আত্মীয় স্বজনে। উল্লেখ্য যে জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন ভলুকাবাৰী গাঁও নিবাসী গোলাপ হুছেইনৰ পুত্ৰ আবুল হুছেইনে কৰ্মসূত্ৰে গুৱাহাটীত আছিল। স্মৰ্তব্য যে আবুল হুছেইনে 2014 চনৰ 31 জানুৱাৰীৰ ৰাতিপুৱা প্ৰায় 6 বজাত অইন দিনাৰ দৰে লালমাটিৰ পৰা কৰ্মসূত্ৰে হাজিৰা কৰিবলৈ ৰুমৰ পৰা ওলাই যায়। উক্ত দিনাৰ পৰা পিছদিনালৈ হুছেইনে লালমাটিৰ থকা ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিবলৈ ধৰে যদিও কোনো সংসূত্ৰ উলিয়াবলৈ ব্যৰ্থ হয়। পিছত উপায়ন্তৰ হৈ হুছেইনৰ পৰিয়ালে বশিষ্ঠ আৰক্ষী থানাত 2014 চনৰ 2 ফেব্ৰুৱাৰীৰ দিনা নিৰুদ্দেশ সন্দৰ্ভত এখনি এজাহাৰ দাখিল কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে বৰ্তমানলৈ বশিষ্ঠ আৰক্ষীয়ে সন্ধানহীন যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। যুৱকজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে। সন্ধানহীন যুৱকজন কেতিয়া নিজৰ ঘৰলৈ উভতি আহিব তাকে লৈ বাট চাই আছে পৰিয়ালৰ লোকে। নিৰুদ্দেশ হোৱা আবুল হুছেইনৰ ঘৰখনত এক নিৰিবিলি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। সন্ধানহীন যুৱকজনৰ গাৰবৰণ বগা আৰু ওখ 5 ফুট 2 ইঞ্চি। উক্ত সন্ধানহীন যুৱকজনক কোনোবা সদাশয় ব্যক্তিয়ে দেখা পায় বা প্ৰত্যক্ষ কৰে তেনেহ'লে 8638090475 নম্বৰত যোগাযোগ কৰিবলৈ ভুক্তভোগী হুছেইনৰ পৰিয়ালে জনসাধাৰণক কাতৰ অনুৰোধ জনাইছে। দিনটো কাম কৰিল গধূলি আহাতে এটা মানুহে মাতি লৈ গ'ল। যাৰ পিছত মই বশিষ্ঠ থানাত গম পালোঁ, ঘৰত খবৰটো আহিল। মই পিছত বশিষ্ঠ থানাত জাহি দিলোঁ। আজি 4 বছৰ পাৰ হৈ গ'ল, সিহঁতে একো একশ্যন কৰা নাই। কোনো খবৰ চবৰ পোৱা নাই? কোনো খবৰে পোৱা নাই। কি ক'ব, বশিষ্ঠ আৰক্ষী আসলে তদন্ত কৰা নাই নেকি? কৰিলে গম পালোঁ হয়, কিন্তু কৰা নাই। একো খবৰ পোৱা নাই? একো খবৰ পোৱা নাই। ল'ৰাজন কি কৰিছিল গুৱাহাটীত? গুৱাহাটীত হাজিৰা কৰিছে। হাজিৰা কৰি থকা অৱস্থাত মানে সন্ধিয়াত নে ৰাতিপুৱাতে? সন্ধিয়াত আহাতে ছুটি কৰি আহাতে ৰাস্তাৰ পৰা সেনেকা কোনোবাই মাতি লৈ গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।